হাই হেল্ল' গাইজ অকল এতিয়া যাবলৈ ওলাইছোঁ বিয়া ঘৰত ৰাং ঢালি ৰংগিলি পখিলি হৈ মুখত একেবাৰে লাখ টকীয়া হাঁহি লৈ আপোনালোককো দেখাই দিওঁ আৰু বিয়া ঘৰলৈ বুলি লৈ যাওঁ। বিয়া ঘৰত এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি কৰাৰ লগে লগে আমাক বহিবলৈ দিলে। বহাৰ লগে লগে আহি গ'ল চাহ আৰু গৰম গৰম চাহকাপ খাই লৈ আৰু কি কৰিলোঁ মই এইফালে অলপ ভিডিঅ' শ্বুট কৰি ল'লোঁ অলপমানেই আপোনালোককো দেখাই দিওঁ বুলি। বিয়া ঘৰত এয়া আমাৰ শহুৰ দেউতা পূৰা চুট বুট লগাই আহিছে। আনফালে এয়া আমাৰ হৈছে বিয়া ঘৰৰ মেইন দৰা কইনা। আৰু দৰা কইনা কেনে লাগিছে জনাব দেই। যদি ভাল লাগিছে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যুগ্ম জীৱনটো সুখী থাকিবলৈ আশীৰ্বাদ কৰিব। আৰু আনফালে আমাক মাতি লৈ গ'ল খানাৰ ঠাইলৈ আৰু যিহেতু বিয়া ঘৰত মেইন খানা আৰু গৰম গৰম খানা খাই লওঁ বুলি আহিলোঁ। আৰু খানা খাই উঠি দেখিলোঁ যে আমাৰ গাৰ্লছসকলেচোন ফটোশ্বুট কৰি আছে আৰু এইফালে ফটোশ্বুটৰ পৰা অহাৰ পিছত আৰু এইফালে চেব্ৰুক ডান্স, আমাৰ লিম্বু জনগোষ্ঠীৰ চেব্ৰুক ডান্সটো আপোনালোকক দেখাই দিলোঁ আৰু আমিও চালোঁ। কেনে লাগিলে জনাব। লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শেষ হোৱাৰ লগে লগে আমাৰ মহিলা পাৰ্টীসকলে পূৰা নাচিবলৈ আৰম্ভ কৰি দিলে। মহিলাসকলে নচাৰ লগে লগে আহি গ'ল ডেকা মানে ল'ৰা ছোৱালীসকল মানে আহিলে। তাৰ লগতে আমাৰ নিয়াচাও পূৰা জঁপিয়াই নাচিবলৈ ধৰিলে। জানাই নাজানাই পূৰা নাচিছে মানে ফূৰ্তি কৰিছে আৰু ফূৰ্তি লাগিছেতো। বিয়া ঘৰ হয় ন, যেনেকুৱা হ'লেও মানে ফূৰ্তি লাগিবই। মোকো লাগিছিলে নাচিবলৈ, কিন্তু নাচিব যে নাজানো সেইটো কাৰণে আকৌ লাজ লাগে। মই নাচিব জনা হ'লে নাচি দিলোহেঁতেন দুপাকমান আৰু উপায় নাই, কি কৰিম আৰু আমাৰ। আৰু যিহেতু ভিডিঅ' বৰ বেছি বনাব নোৱাৰিলোঁ, অলপমান বিজি হৈ আছিলোঁ। চাহপানী মানে চাহ বনোৱা জেগাত আছিলোঁ যে অলপ মাজে মাজে ভিডিঅ' কৰিলোঁ আৰু আপোনালোককো দেখাই দিওঁ বুলি। কাৰণ যিহেতু এতিয়া বিয়া বতৰ ন, এইবোৰে চলি আছে, সেইটো কাৰণে এটা ভিডিঅ'কে আপলোড কৰি দিলোঁ বিয়া বুলি। লগতে আকৌ আমাৰ নাতি হয় যে সেইকাৰণে আকৌ কেনে পালে জনাব দেই আপোনালোকে। যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এইবিলাকে আৰু আমি মানুহ হিচাপে আমাৰ জীৱনটো যিমান ধন টকা পইচা ঘটিলেও কিন্তু অকণমান ইমান কষ্টৰ মাজত অকণমান যে ফূৰ্তি কৰোঁ, এইটোৱে ভাল লাগে।